বহুত চেষ্টাৰ মূৰত আজি ধৰা খালে বাঘটো। আজিলৈ 4 ৰাতি হ'ল। আমি 3 ৰাতি অপেক্ষা কৰিলোঁ ধৈৰ্য সহকাৰে, আৰু তাৰে মাজতে বহুত সংঘাতো গ'ল। কাৰণ মিছা আপলোড কিছুমান হয় আজি মিডিয়াতে হওক বা আমাৰ নিজৰ মোবাইলৰ মাধ্যমত। এই মানে ৰয়েল বেংগল টাইগাৰক দেখাই কিনে বহুত অপপ্ৰচাৰ চলিছিলে, সেইটো আজি ভুল প্ৰমাণিত হ'ল। আৰু এটা কথা, এতিয়াৰ পৰা সমাজটো একচুৱেলি বাঘ মানুহ এই দুটাৰ মাজত কেনেকৈ চলিব লাগিব শিকিব লাগিব। কাৰণ মানসত জন্তুৰ পৰিমাণ বাঢ়ি আছে। এইটো যে ইয়াতে যে শেষ হ'ব সেইটো নহয়, মোৰ মতে এইটো প্ৰথমহে জাননীহে। কাৰণ যে আৰু নলাব তাৰ কোনো কাৰণ নাই। গতিকে মানুহ হুলস্থুল হ'ব নালাগে, কেনেকৈ থাকিব লাগিব, কেনেকৈ ব্যৱহাৰ কৰিব সেইবোৰ শিকিব লাগিব, আৰু অপপ্ৰচাৰটো যাতে নকৰে, এইটো মানে ৰাইজক এটা আহ্বান। এইখিনি এই ক্ষেত্ৰত আমি ব্যৱস্থা ল'ম, কাৰণ আমি প্ৰশাসনক ক'ম এই ক'ৰ পৰা বস্তুটো আপলোড হৈ কৰি আছে তেখেতসকলে। কাৰণ এই বস্তুটো যদি আপলোড কৰাটো যদি এনেকৈ মিছা প্ৰচাৰ কৰি থাকে, এটা সময়ত সমাজত বেয়া প্ৰচাৰ এটা হ'ব। গতিকে এই বস্তুটো যাতে বন্ধ হয়, তাৰ কাৰণে আমি দৰকাৰ হ'লে এটা বিভাগীয়ভাৱে যিখিনি ব্যৱস্থা ল'ব লাগে প্ৰশাসনৰ লগত সেইখিনি কৰিম। এটা বজাত 4 দিন মূৰত এই ফৰেষ্টাৰসকলে 4 দিন মূৰত কষ্ট কৰি আজি দিন ৰাতি একাকাৰ কৰি পৰিশ্ৰম কৰি ধৰা হ'ল আজি। আৰু পোৱালিকেইটা আছে, পোৱালিকেইটা কিছু দিন পিছত নিব তেওঁলোকে বুলি জানিব পৰা হৈছে আৰু তেওঁলোকৰ মুখৰ পৰা। কোন জেগাত হৈছে বাঘটো? এইটো সোণাখুলি গাঁৱত, ৰূপখুলি আৰু সোণাখুলি মাজত নদী পাৰ ঘাটত ধৰা হৈছে। এইটো কিমান দিন ধৰি বাঘটো আহিছিল? বাঘটো আজি প্ৰথম মানুহ শুনা মতেতো আজি 6-7 দিনমানৰ আগৰ পৰা আহি থকা বুলি শুনা যায় বুলি দেখা পোৱা নাছিল। দেখা পোৱাবিলাকে 4 দিন মূৰত দেখা পোৱা বুলি কৈছিল আগতে। এতিয়া 4 দিন আগত ধৰিল বাঘটো। আমি ধন্যবাদ জনাইছোঁ তেওঁলোকক। আজি বহু কষ্টৰ ফলত তেওঁলোকে ধৰিল, দিন ৰাতি কষ্ট কৰি নাখাই নাবাই। তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। আৰু যি পোৱালিকেইটা আছে তেওঁলোকে সেইকেইটাকো অতি সোনকালে যদি ধৰে, আমাৰ ৰাইজে অলপমান আনন্দিত হ'ব আৰু ভয়ৰ পৰা আতংকিতৰ পৰা অলপমান দূৰ হ'ব মানুহকেইটা। এতিয়া মোৰ কিমানটা ছাগাল খালা, কি কৰিলা, মানুহক যে ক্ষতি কৰা নাই সেইটোৱে বহুত ধন্যবাদ। আৰু দুটা থকা বুলি কৈছে, আৰু দুটা আছে, সেই দুটা কি ব্যৱস্থা কৰিব পাৰে সেইটো ধৰিব লাগিব যিকোনো প্ৰকাৰে। সফল বহুত সফল।